আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকক দেখুৱাব ওলাইছো কেৰাহী কেনেদৰে চাফা কৰা হয়। আপুনি আপোনাৰ ঘৰত ব্যৱহাৰ কৰা একেবাৰে লেতেৰা কোলা কেৰাহীখন কেনেদৰে চাফা কৰিব তাকে মই দেখুৱাব ওলাইছো। বলক এতিয়া দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। এইখন মই কেৰাহী লৈ লৈছো। দেখিছেনে কেৰাহীখন ইমানখিনি লেতেৰা হৈছে। গতিকে মই এইখন কেনেদৰে চাফা কৰোঁ দেখুৱাম। বলক এতিয়া। প্ৰথমে মই গেছটো অন কৰি লৈছো আৰু তাৰ পাছত মই কেৰাহীখন দি দিছো ইয়াত। এতিয়া মই ইয়াত পানী দি দিম। এয়া ঠাণ্ডা পানী দি দিছো। পানীখিনি মই একেবাৰে ফুল কৰি দিম কেৰাহীটোত। এয়া অনুগ্ৰহ কৰি ভিডিঅ'টো যেন আপোনালোকে শেষলৈকে চাই, তেতিয়াহে গম পাব যে মই কেৰাহীখন কেনেদৰে চাফা কৰিছো। এয়া এনেদৰে মই ফুলকৈ দি দিছো পানীখিনি। এতিয়া মই ইয়াত দিম সাৰ্ফ এক্সেল। এয়া ইয়াত মই দি দিছো সাৰ্ফ এক্সেল। মই ইমানখিনিয়ে দি দিছো। আৰু এতিয়া দিম মই ইয়াত ভীম চাবোনৰ এটা টুকুৰা। আৰু এইখিনি মই এতিয়া ভালদৰে উতলিবৰ বাবে মই ৰাখি দিম। এয়া 10 মিনিট মান পাছত দেখিছে উতলিব আৰম্ভ কৰিছে। এতিয়া মই এইখিনি 15 মিনিট মান সময় ৰাখি দিম ভালদৰে উতলিবৰ বাবে। একদম ইজি প্ৰচেছত আপুনি কেৰাহীখন ঘৰতে চাফা কৰিব পাৰে ভালদৰে। আপোনালোকে চাই থাকিব মই কেনেদৰে কৰোঁ। এয়া 15 মিনিট মান পাছত দেখিছেনে পানীখিনি ভালদৰে উতলি গৈছে। এনেকুৱা কৰাটো একেবাৰে প্ৰয়োজনীয়, কিয়নো ইয়াত যিমানবিলাক কোলা কোলা দাগ লাগি আছে এইবিলাক এৰুৱাবলৈ সুবিধা হয়। এয়া দেখিছে। এতিয়া মই গেছটো অফ কৰি দিম যিহেতু 15 মিনিট সময় হৈ গৈছে। এতিয়া মই এনেকুৱা ডাঙৰ চৰিয়া এটা লৈ লৈছো আৰু তাত মই কেৰাহীখনৰ পানীখিনি ইয়াত বাকি দিম। এয়া মই আটাইখিনি পানীত বাকি দিয়া নাই, আধাখিনি দি দিছো আৰু আধাখিনি কেৰাহীখনতে ৰাখি দিছো। এনেকুৱা কৰিলে কি হয়, কেৰাহীখনৰ তলিত যিমানবিলাক কোলা লাগি আছে সেইখিনি যাতে অলপ হ'লেও আঁতৰ হয়, তাৰ বাবে মই তেনেকুৱা কৰিছো। এতিয়া মই গধুৰ বস্তু এটা দি দিছো ওপৰত। মই এনেকৈ শিল এটা দি দিছো, আপোনালোকে যিকোনো বস্তু দিব পাৰে। আৰু এইখিনি মই এতিয়া এনেদৰে অলপ টাইম ৰাখি দিম। এতিয়া মই কেৰাহীখন অলপ টাইম ঠাণ্ডা হ'বৰ বাবে ৰাখি দিছো আৰু আনফালে মই এখন চিৰিজ পেপাৰ লৈ লৈছো। এয়া দেখিছে চিৰিজ পেপাৰত যিহেতু বালি থাকে, গতিকে মই এনেকুৱা ডাঠ চাই এখন চিৰিজ পেপাৰ লৈ লৈছো। এইবিলাক চিৰিজ পেপাৰ সাধাৰণতে লো চাফা কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়, গতিকে মই এইখন সুবিধাৰ বাবে লৈ লৈছো। এতিয়া যিহেতু কেৰাহীখন অলপমান ঠাণ্ডা হৈছে, গতিকে মই ইয়াৰ পৰা শিলটো গুচাই লৈছো আৰু কেৰাহীখন মই এতিয়া চাফা কৰিম। এয়া দেখিছে মই এইখিনি চিৰিজ পেপাৰ লৈ লৈছো আৰু চিৰিজ পেপাৰৰ সহায়ত মই কেৰাহীখন চাফা কৰিম। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, তেতিয়াহ'লে গম পাব মই কেনেদৰে কৰিছো। এয়া দেখিছে। এয়া দেখিছেনে কেৰাহীখনৰ প্ৰায় আধা অংশ লেতেৰা গুচি গৈছে। এতিয়া মই ইয়াত অলপমান বালি লৈ লৈছো। এয়া এইখিনি বালি মই লৈ লৈছো আৰু এতিয়া মই বালিখিনিৰ সহায়ত এনেদৰে চাফা কৰি যাম। এয়া অলপমান টাইম লাগিব, গতিকে আপোনালোকে চাব আৰু এনেদৰে কৰিবৰ কাৰণে। এতিয়া মই এনেদৰে কটাৰী এখন লৈ লৈছো আৰু কটাৰীখনৰ সহায়ত কেৰাহীখনত যিমানবিলাক ডাঠ কোলা লাগি আছে সেইবিলাক চাফা কৰি দিম। এয়া দেখিছেনে কেৰাহীখনৰ প্ৰায় বেছিখিনি অংশই গুচি গৈছে লেতেৰা। এতিয়া মই পুনৰাই আৰু অলপমান লেতেৰা গুচাবৰ বাবে ট্ৰাই কৰিম। এয়া মোৰ কেৰাহীখন ভালদৰে চাফা হৈ গৈছে। মই ইমানখিনিয়ে চাফা কৰিলোঁ। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে এনেদৰে। যদি আপোনাৰ ঘৰত বহুত পুৰণি কেৰাহীও আছে, আপুনি এনেকুৱা কৰিলে সোনকালে চাফা হৈ যাব। আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।